চিতাত জুই জ্বলাই সমাধিস্থ কৰা, কবৰ দিয়া, এইবিলাক বহুত পুৰণিকলীয়া নিয়ম। এয়া ৰজা দিনৰ পৰা মহাভাৰতৰ যুগৰ পৰা চলি আছে। কিন্তু জুবিন দাই আমাৰ অসমখনক, আমাৰ ভাৰতবৰ্ষখনক বহুতো কিবা কিবি দি গ'ল, যাতে জুবিন দা অমৰ হৈ থাকে। আমাৰ নৱপ্ৰজন্মই যাতে জুবিন দাৰ সেই শৰীৰটো চাব পাৰে যে জুবিন দা মানুহজন কেনেকুৱা আছিল, বা অসমৰ কাৰণে যে এজন ভগৱান আছিল, অসমৰ সংস্কৃতিৰ জগতখনক যে পোহৰাই তোলা এজন উজ্জ্বল নক্ষত্ৰ আছিল। এই বস্তুটো আমি ভৱিষ্যত প্ৰজন্মক চিনাকি কৰাই দিব হলে জুবিন দাৰ আমি শৰীৰটো ধুনীয়াকে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ আজিকালি আধুনিক যুগ, বহুতো কেমিকেলৰ সহায়ত, বহুতো ভেকুৱাম টিউবৰ সহায়ত মানুহ এজনক নশ্বৰ দেহটো খুব ধুনীয়াকৈ সংৰক্ষণ কৰিব পাৰি। গতিকে আমি অনুৰোধ জনাইছো চৰকাৰে যেন বিহিত ব্যৱস্থা লয় আৰু সমাধিস্থল ক'ত হ'ব, সমাধি ক'ত দিব, সেইটো বিচাৰ নকৰি মই নিজৰ ব্যক্তিগত বক্তব্য দাঙি ধৰিছো। এটি খুব ধুনীয়া মিউজিয়াম হওক, য'ত নেকি থাকক জুবিন গাৰ্গ দাদাৰ সকলোবোৰ অমৰ সৃষ্টি, আৰু জুবিন গাৰ্গ দাদাৰ সেই নশ্বৰ দেহটো যিটো নেকি আহি থকা ভৱিষ্যত প্ৰজন্মই দেখিব পাৰে। নহলে সমাধিস্থ কৰিলে বা কবৰ স্থানত দিয়া মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰ যিসকল স্বনামধন্য ব্যক্তি থাকে, তেওঁলোক কিন্তু এসময়ত মাটিৰ লগত মিহলি হৈ যায় আৰু সময়ৰ সোঁতত সকলোৱে পাহৰি যায়। কিন্তু আমি নিবিচাৰো জুবিন দা কেতিয়াও এনেকুৱা হোৱাটো। জুবিন দা অমৰ হৈ থাকক আৰু নৱপ্ৰজন্মই হওক বা এতিয়াৰ প্ৰজন্মই হওক ইচ্ছা গ'লে যাতে তেওঁক চাব যাব পাৰে, তাৰ ব্যৱস্থাখিনি প্লিজ কৰি দিয়ক, চৰকাৰলৈ অনুৰোধ জনাইছো।